হ'ব আৰু কান্দিব নালাগে আৰু হ'ব। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এয়া ৰাতিপুৱা বেলিটো ইমান ডাঙৰকৈ ওলাই আহিছে দেখিছেনে? এইকেইদিনৰ গৰমৰ কথাটো ক'বই নালাগে। বাইকত আহিবলৈ অকণমান অসুবিধা হ'ব, সেইবাবে বাছতে আহিলোঁ। ইমান ডাঙৰ ৰ'দ আৰু গৰম পৰা বহুত অসুবিধা হ'ব। বাছত অৱশ্যে অকলে অহা নাই, এয়া বা আৰু ভণ্টি আৰু এইফালে মুণ্ডা। পিছে আমি এনেদৰে বাছত ক'লৈনো আহিছোঁ ক'বতো লাগিব নহয় জানো? আমি আহিছোঁ ধেমাজিলৈ, মানে লখিমপুৰৰ পৰা ধেমাজিলৈ আহিছোঁ। ভণ্টিহঁতৰ 15 তাৰিখৰ পৰা ক্লাছ আছিল যিহেতু ঘৰৰ পৰা বাঢ়ি আহি বা ঘৰত আছিলহি ভণ্টি। বেচেৰি বা ঘৰত বেছিকেইদিন থাকিব নাপালেই। ক্লাছলৈ যিহেতু সোনকালৰ পৰা কৰিম বুলি সোনকালে মাতি দিলে। আৰু এয়া আহি সোৱণশিৰি দলঙৰ ওপৰত গৰমৰ কথাটো ক'বই নালাগে। এয়া দেখিছেনে, ঘামি একেবাৰে জুৰুলা হৈ গৈছোঁ। ৰাতিপুৱাই ইমান গৰম আৰু পাছতে আছেই এয়া বা বিচনীয়ে বেছিও তত পোৱা নাই। এয়া ভণ্টি আৰু মুণ্ডা, আমি কেইটাই বাছখনত আছোঁ বুলি ক'ব লাগিব। এয়া দেখিছেনে, একেবাৰে বাছ খালী। গৰমৰ পৰা আৰু বাছখনত উঠি থাকিব নোৱাৰিছে, সেইবাবে মানুহবিলাক তললৈ নামি দিছে। আনফালে এয়া আমি আহি পাই গ'লোহি। এয়া বস্তুবিলাক এনেদৰে গাড়ীৰ পৰা নমাইলোঁ। ইয়াৰ লগে লগে আৰু এখন টমটম মাতি আমি বস্তুবিলাক সামৰি উঠাই দিলোঁ। তাৰ পৰা ৰুমলৈ বেছি দূৰ নহয়, তথাপিও টমটম এখন লৈ লৈছোঁ। গধুৰ বস্তুবিলাক দাঙিবলৈ অকণমান অসুবিধা হ'ব, সেইবাবে উঠাই লৈছোঁ। এয়া আহি আছোঁ, বা ভণ্টি মই একেবাৰে পাণজোপা দি জাপি আহিছোঁ, যিহেতু বস্তু বহুত আহিছে। আনফালে এয়া মুণ্ডা আগফালে বহিছে। একেবাৰে ওচৰে যিহেতু বেছি সময় নালাগিলে, মাত্ৰ ৰাস্তাটো ইপাৰ সিপাৰ পাই গ'লোহি ৰুম। মালিকৰ ঘৰত কুকুৰ আছে যিহেতু, সেইবাবে গেটখন খোলোঁতে অকণমান পলম হৈছে। কুকুৰটোৱে একো অসুবিধা নকৰে, আগতেও আহিছোঁ যিহেতু। তথাপিও এইবিলাক বস্তুলৈ বিশ্বাস নাই নহয়। টমটমৱালাজনে কৈ থৈ গ'ল, ইয়ালৈ আহিলে বজাৰখনত নামিলে লিলি হলত নামি দিব দেই, লিলি হল। তাকে বাহঁতক কৈ আছোঁ আৰু ভণ্টি বা মিলি হাঁহি আছে। এয়া ৰুম পাই গ'লোহি। মালিকৰ ঘৰটো নিচেই কাষতে আছে। দীঘলীয়াকৈ ৰুম কেইবাটাও আছে। আমি একেবাৰে লাষ্টতো লৈছোঁ, শেষত সেইটোৱে খালী আছিল যিহেতু। মালিকৰ ঘৰৰ দাদাহঁতৰ লগত অলপ কথা পাতিলোঁ আৰু কথা বতৰা হৈ দাদাজনেও আমাৰ লগতে আহিল। কাৰেণ্টৰ কিবাকিবি ছাপ্লাই কাটি থোৱা আছিল। প্ৰত্যেক ৰুমে এটা মিটাৰ বক্স। প্ৰত্যেক ৰুমটোৱে কাৰেণ্টটো ব্যৱহাৰ কৰাৰ ওপৰত বিল আহিব। আৰু এয়া বস্তুবিলাক এনেদৰে আমি বাহিৰতে ৰাখিছোঁ। ৰুমটো বহুত লেতেৰা, সেইবাবে চাফা কৰি লৈছোঁ। মই চাফা কৰি ভাগৰি গৈছোঁ, তাৰপাছত মুণ্ডাই চাফা কৰিব অকণমান ল'লে। আপোনালোকে আকৌ নাভাবিব আনফালে চাফা কৰি আছে আৰু তাৰ লগতে ফেনখন চলি আছে বুলি। ফেনখন কাৰেণ্টটো আহিছেনে নাহে টেষ্টিঙে কৰি চাইছোঁ। আৰু একেবাৰে ৰুমটো অৱস্থা নাইকিয়া হৈ আছিল, মকৰা জালে আৱৰি ধৰিছিল। এয়া পূৰা চাফা কৰাত ব্যস্ত। মই অকণমান এনেদৰে ভিডিঅ' কৰি দিছোঁ। ৰুমটোৰ ওপৰবিলাক চাফা কৰি মেলি হৈ গ'ল আৰু বহুত গৰম উঠাৰ বাবে চোলা সলাই ল'লোঁ। তলিখন মুচি বাই ভাগৰি গ'ল, বহুত লেতেৰা আছিল। শেষত ভণ্টিয়ে আকৌ এবাৰ মচি দিছে। আৰু বা মনটো বহুত বেয়া। এইকেইদিন বা ঘৰতে ভণ্টি আছিল। আজিৰ পৰা ইয়াতনো কেনেদৰে থাকিব তাকে চিন্তা কৰি আছে। চিন্তা নকৰিবনো কিয়, আগে পিছে এনেদৰে কেতিয়াও আহি পোৱা নাই। আৰু ইয়াৰ লগতে মাও বহুত দুখ, ফোন কৰাৰ প্ৰতিয়ে কান্দে। আৰু নাকান্দিবনো কিয়, বৰ্তমান ছোৱালী বুলি ক'বলৈ তায়ে আছিল। আনফালে এয়া ভণ্টি, ৰুমমেট আৰু মাক দেউতাকো আহি পালেহি। ইহঁতৰ বস্তুবিলাক মই ৰুমলৈ অনাত অকণমান সহায় কৰি দিছোঁ। এয়া ৰুমত বস্তুবিলাক ভৰাই ইহঁত আকৌ ক্লাছলৈ বুলি ওলাইছে। আজি প্ৰথম দিন যিহেতু এপাক যাবলৈ কৈছোঁ। ইহঁত ক্লাছৰ পৰা অহা দেৰি হ'ব বুলি আমি ঘৰলৈ যাম বুলি কৈছিলোঁ। লগ নাপাম বুলি বায়ে বহুত কান্দিলে। এয়া কি কৰিম, বহুত দুখ লাগিল। আৰু এয়া ভণ্টিও বহুত কান্দিলে। এই সময়কণ কিমান কঠিন আপোনালোকক নক'লেও নিশ্চয় বুজি পাব। শেষত আমিও যাব ওলালোঁ আৰু আমাকো বাই বাই দিলে। ভগৱানৰ লগতে আপোনালোকেও আশীৰ্বাদ কৰিব, এই যাত্ৰাত ভণ্টি যেন সফল হয়। পিছে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই।